নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টিত সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ বিষয়ে দুটামান কথা জানো আহক। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। There are only three things that the 20th century will be remembered by man's conquest of the moon, the fall of Berlin Wall, and Lata Mangeshkar's birth. প্ৰসিদ্ধ গজল গায়ক জগজিৎ সিঙে লতা মংগেশকাৰৰ বিষয়ে এনেদৰে কৈছিল। লতা মংগেশকাৰৰ জন্ম হৈছিল 1929 চনৰ 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা। পৰৱৰ্তী সময়ত তেওঁৰ নামটো পিতৃ দীননাথ মংগেশকাৰৰ এখন নাটক ভাৱবন্ধনৰ এটা চৰিত্ৰ লতিকাৰ পৰা লতা কৰা হৈছিল। লতা মংগেশকাৰে অতি কম বয়সতে গীত গোৱা আৰম্ভ কৰিছিল। 1942 চনত মাৰাঠী ছবি কিটি হাছলৰ বাবে প্ৰথম গীত গাইছিল লতা মংগেশকাৰে, কিন্তু এই গীতটি ছবিখনত অন্তৰ্ভুক্ত কৰা নহ'ল আৰু সেই সময়তে পেহেলি মংলা গৌৰ ছবিখনত তেওঁ এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ লগতে গীতো গাইছিল। বন্ধুসকল, আপোনালোকে জানেনে লতা মংগেশকাৰ আৰু কি নামেৰে পৰিচিত? লতা মংগেশকাৰ নাইটিংগেল অফ ইণ্ডিয়া নামেৰেও পৰিচিত। লতা মংগেশকাৰলৈ 2001 চনত ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছিল। আনহাতে 1989 চনত তেওঁ লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা। আৰু এইদৰে বিভিন্ন সন্মান লাভ কৰা লতা মংগেশকাৰে হাজাৰ হাজাৰ গীত গাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। লতা দিদিয়ে ইতিমধ্যে বহুকেইটা ভাষাতো গীত গাইছে। হিন্দী, মাৰাঠী, পাঞ্জাবী, বেংগলী ইত্যাদিৰ লগতে অসমীয়া ভাষাতো লতা মংগেশকাৰে গীত গাইছিল। জোনাকৰে ৰাতি অসমীৰে মাতি লতা মংগেশকাৰে কণ্ঠদান কৰা প্ৰথমটো অসমীয়া গীত এৰাবাটৰ সুৰ। এই চলচ্চিত্ৰখনৰ এই গীতটোৰ গীতিকাৰ আৰু সুৰকাৰ আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। লতা মংগেশকাৰৰ আন কেইটামান জনপ্ৰিয় গীত হ'ল লাগ যা গলে, কোৰা কাগজ থা, কৰবতে বদলতে ৰহে, দিল তো পাগল হে, দিৱানী দিৱানী ইত্যাদি। অন্যহাতে লতা মংগেশকাৰে গোৱা দিল হুম হুম কৰে এই গীতটি আমি সকলোৱে জানো। শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ফিল্মফেয়াৰ বঁটা 4বাৰকৈ লাভ কৰিছিল লতা মংগেশকাৰে। 1999 চনত লতা মংগেশকাৰক ৰাজ্যসভালৈও মনোনীত কৰা হৈছিল। এই মহান সুৰ সম্ৰাজ্ঞী তথা নাইটিংগেল অফ ইণ্ডিয়াৰ 2022 চনৰ 6 ফেব্ৰুৱাৰীত 92 বছৰ বয়সত দেহাৱসান ঘটে। বন্ধুসকল, যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিয়েই, ধন্যবাদ।